मोनसे गोनांथार खौरां साफ्रोमबो बर' रायजो राजाफोरनिसिम এই मोनसे चेनेलावथ' होखादोंमोन मानगोनां रन्जन दैमारि सारनि हियारिंनि डेट नोंथांमोना निस्सय नायहैयोब्ला नुगोन आं बावबो थाम्बनेलाव होनादों लोगोसे नैबे भिडिअखौ नायजोबग्रो एसामिस रावाव बुंदों बजेन सारा दजेन सारा अब्लाबो नोंथांमोना बेखौ बुजिगोन आरो बे साफ्रोमबोनि थाखाय मिथिनानै लानाया गोनां माब्लाबा नोंजोंबो जानो हागौ बे जाथाया बे बोरै आरो बे सुबिदाखौ बोरै मोनगोन बर'फोरा बेखौ मिथिनाया गाहाम ओंखायनो शेयार खालामनो हागोन नमस्कार जनालो आमार ट्रान्सपोर्ट डिपार्टमेंट क'क्राझार डिटि अफिसर फालरपरा এটা গুৰুত্বপূৰ্ণ এটা মেছেজ আছে আমাৰ গাড়ী মালিক কোকৰাঝাৰ জিলাবাসী ৰাইজ সকলোলৈকে এই মেছেজ দিয়াৰ কাৰণে মই চেষ্টা কৰিছোঁ কথাটো হ'ল এই দুৰ্ঘটনা যিটো শব্দ এটো আমি সবে ভয় খাওঁ কোনেও মানে দুৰ্ঘটনা হোৱাৰ ইচ্ছা নাথাকে আমি এটো জানো কিন্তু তাত সত্ত্বেও দুৰ্ঘটনা হোৱাটো আমি দেখা পাওঁ এতিয়া কথা হ'ল আমাৰ সহজ সৰল অভিভাৱকে কক বা ঘৰৰ মানুহে হওক এক্সিডেন্ট হোৱাৰ পিছত যদি এনেকুৱা কম্পেনসেশনৰ কথা আহি পৰে তালৈকে আমাৰ মানুহ বেছি চিন্তা নকৰে মানুহ মৰি গ'ল এই দুখত থাকে কিন্তু এটা কথা আমি আমাৰ ফালৰ এটো কোৱাটো উচিত হ'ব যে এনেকুৱা দুৰ্ঘটনা হোৱাৰ পিছত সৰকাৰীভাৱে কিন্তু কম্পেনসেশন দিয়াৰ ব্যৱস্থা কৰি ৰাখিছে সেইখিনি আমাৰ ৰাইজসকলে জানিব লাগে প্ৰথম কথা হ'ল বিভিন্ন আছে এনেকুৱা প্ৰথমতে মই হিট এণ্ড ৰানৰ কথাটো কম হিট এণ্ড ৰান কেছ হিট এণ্ড ৰান এনেকৈ দুৰ্ঘটনাগ্ৰস্ত এনেকৈ দুৰ্ঘটনাত কোনোবা যদি মৃত্যু হয় বা তেনেকুৱা যদি কোনোবা সিৰিয়াছলি ইনজুৰ্ড হয় তেওঁলোকৰ কাৰণে চৰকাৰী ভাৱে আৰ্থিক সাহায্য দিয়াৰ এটা ব্যৱস্থা আছে যাৰ কাৰণে অসম চৰকাৰে ডিস্ট্ৰিক্ট লেভেল কমিটি এটা বনাই থৈ দিছে আৰু এই ডিস্ট্ৰিক্ট লেভেল কমিটিত মাননীয় আমাৰ ডিস্ট্ৰিক্ট কমিশনাৰ চেয়াৰম্যান আৰু ন্যাশনাল ইন্স্যুৰেন্স হেৰিয়াৰ ব্ৰাঞ্চ মেনেজাৰ হ'ল ইয়াত মেম্বাৰ সেক্ৰেটাৰী আৰু ইয়াতে দ্বিতীয় থাকে এসপি থাকে তেনেকুৱা এটা ডাঙৰ এটা কমিটি আছে মানে বস্তুটো কি কোনবা যদি হিট এণ্ড ৰান কেছত যদি পৰিল তেতিয়া হলে জিটু পুলিশ স্টেশনৰ অধীনত এই ঘটনাটো হ'ল এই পুলিশ স্টেশনৰ থ্ৰুদি মানে ৰিপৰ্টটো আহিব লাগে আপনি এপ্লিকেশনে কক বা পুলিশ ৰিপৰ্টে কক হেতু ৰেসপেক্টিভ পুলিশ স্টেশনৰ পৰা থানাৰ থ্ৰুদি আমাৰ জিলা প্ৰশাসনৰ ওচৰত আহিব লাগে জিলা প্ৰশাসনত আমাৰ আজি তাৰিখত জিলা প্ৰশাসন বুলি ক'লে মই ইস্যু ৰিসিপ্টত বহুতে দি যায় কিন্তু মই খুব ইজি এটা শৰ্টকাট এটা জনাব খুজিছো এই ইস্যু ৰিসিপ্টত দিয়াৰ আগতে আমাৰ এডিসি এডিসি আমাৰ আজি তাৰিখত মাননীয় জিতুৰাজ গগৈ তেওঁ এটো চাই তেওঁক মানে একবাৰ দেখুৱাটো ভাল আৰু নহলে जितु তেওঁলোকে এপ্লিকেশন দিলে সেই এপ্লিকেশন দিয়াটো এটা কপি আমাৰ দ্বিতীয় অফিসত দিলেও হেতু কামত আহিব এটা কপিটো ডিসি অফিসত দিলে এটা কপিটো আমাৰটো দি দিলে কপি এটা আমাক মেইন ৰিপৰ্টটো ডিসি অফিসত যাব তো ডিসি অফিসে হেতু ৰিপৰ্ট আৰু এপ্লিকেশনটো পালে আমাৰ ইয়াতে ডিস্ট্ৰিক্ট লেভেল কমিটিত মিটিং হ'ব এই মিটিংত যদি হেতু এপ্ৰুভ হৈ যায় পুলিশৰ ৰিপৰ্টৰ ভিত্তিত এই এপ্লিকেশনটো চালি জাৰি চোৱা হ'ব তাত যদি এপ্ৰুভ হৈ যায় এটো লগে লগে এই কম্পেনসেশনটো পাব আৰু কম্পেনসেশনটো এনেকুৱা যদি ফেটাল এক্সিডেন্ট হয় তাৰমানে মৰে যদি দুৰ্ঘটনাত মৰে তেতিয়াহলে সিধা 2 লাখ টকা পাব আৰু যদি সিৰিয়াছ ইনজুৰি হয় তেতিয়াহলে এই 50,000 টকা পাব গতিকে আমাৰ ৰাইজে হেতু এই সুবিধা গ্ৰহণ কৰিব লাগে তো হিট এণ্ড ৰান কেছটো কি এটো অলপ বুজা উচিত এটো হ'ল যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হ'ল দুৰ্ঘটনা হোৱাৰ পিছত যিখন গাড়ী এক্সিডেন্ট কৰিলে সেইখন গাড়ী যদি বিচাৰি নাপায় মানে হেতু এক্সিডেন্ট কৰি পেলাই পলাল এইখন গাড়ীৰ কোনো সংসূত্ৰ নাপালে এইখন গাড়ীৰ নাম্বাৰ নাপাল ইয়াৰ কোনো ডিটেইলছ নাপাল হৰেছ মানটো মৰি গ'ল এনেকুৱা দুৰ্ঘটনাটো হিট এণ্ড ৰান কেছ বুলি কোৱা হয় কিন্তু ধৰি লওক এক্সিডেন্ট এটা হ'ল জুনে খুন্দিয়ালে
এইখন গাড়ীৰো নাম্বাৰ পালোঁ, যিজন খুন্দা খালে তাৰো নাম্বাৰ পালোঁ, সেইটো কিন্তু হিট এণ্ড ৰান কেছত নাহিব। তেতিয়া ইয়াৰ কাৰণেও কম্পেনচেশ্যন ব্যৱস্থা আছে, এইটো আমাৰ MSCT কেছত গুচি যাব, কিন্তু পোৱাটো পাবই। আৰু তেনে ক্ষেত্ৰত আৰু এই কম্পেনচেশ্যনটো আৰু বেছিহে হয়। MSCTয়ে যিটো সিদ্ধান্ত লয় নিয়মমতে, সেইমতে তেওঁ পাবই সেইটো। কিন্তু এই যিটো হিট এণ্ড ৰান কেছ, সেইটো ইমিডিয়েট মানে সকাহ দিয়াৰ কাৰণে এই যে 2 লাখ টকা পোৱাৰ এইটো মানে হেৰি আছে, ব্যৱস্থা আছে। গতিকে মই সমূহ ৰাইজক এই সুবিধা গ্ৰহণ কৰাৰ কাৰণে মানে অনুৰোধ কৰিলোঁ। ধন্যবাদ।